গড়মাৰী প্ৰাথমিক বিদ্যালয়ত আজি ৰাইজৰ উৎসৱ। আমাৰ এসকে সামাত ইউটিউব চেনেলৰ পৰা আমি আমাৰ হেড ছাৰক এখন ফুলাম গামোচাৰ সম্বোধন জনাম। সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি আপুনি কেনেকুৱা লাগে? জয়জয়তে মই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটো আপোনালোকে ধুনীয়াকৈ কভাৰ আপ কৰিলে আৰু এই বিদ্যালয়ত মই থকা আজি 10 বছৰেই হ'ব হ'ল। গতিকে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজৰ মনৰ ভাৱ বুজি পাওঁ। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি লগতে গাঁৱৰ ৰাইজৰ সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকৰ পৰামৰ্শ দিহা পৰামৰ্শ সহযোগিতাৰ দ্বাৰা আজি সুচাৰুৰূপে কাৰ্যসূচী চলাই গৈ আছোঁ। বহুত ভাল লাগিছে ছাৰৰ লগত কথা পাতি পেলাই। আপুনি কওক কেনেকুৱা লাগিছে আজি উৎসৱটো? আমাৰ বহুত ভাল লাগিছে। আমি যোৱা 2-3 দিন ধৰি আমি এইটো প্ৰগ্ৰামৰ কাৰণে লাগি আছোঁ আৰু আজি বহুত সফলতাৰে মানে প্ৰগ্ৰামখন পাৰ হৈ গৈছে। আমাৰ খুব ভাল লাগিছে, ৰাইজৰ সহযোগ পাইছোঁ। ছাত্ৰ ছাত্ৰী তথা আমাৰ ওচৰৰ যি স্কুলবিলাক আছে তাৰে প্ৰতিযোগী আহিছে, খুব ভাল লাগিছে। ৰাইজৰ সহযোগ খুব মানে প্ৰশংসনীয় আৰু আপোনালোকে প্ৰগ্ৰামটো ফুল কভাৰ কৰিছে, তাৰ কাৰণে ধন্যবাদ থাকিল। আপোনাৰ চেনেলটো গ্ৰ' কৰক, আশীৰ্বাদ কৰোঁ আমি। ছাবস্ক্ৰাইব বাঢ়ক, ভিউজ বাঢ়ক। আপুনি গড়মাৰী অঞ্চলটোৰ নাম কৰি আনক, আমি আশীৰ্বাদ দিছোঁ। থেংক ইউ ছাৰ। জনাইছোঁ কপিলী শিক্ষাখণ্ডৰ নিৰ্দেশ মৰ্মে ৰাইজৰ উৎসৱ আমাৰ গড়মাৰী প্ৰাথমিক বিদ্যালয়ত এইবাৰ অনুষ্ঠিত হ'ল। আমাৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক উৎপল ডেকা ছাৰ, তেওঁৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকল, সহকাৰী বাইদেউ ছাৰ, লগতে ছাত্ৰ ছাত্ৰী আৰু গাঁৱৰ সমূহ ৰাইজ, তেওঁলোকৰ সহায় সহযোগিতাত আজি 3-4 দিনৰ পৰা আমি দেহেকেহে লাগি আছোঁ। হয়, গোটেইখিনি আমাৰ পৰিচালনাৰ ক্ষেত্ৰত ছাৰে অশেষ কষ্ট কৰিছে। ছাৰে বহুতখিনি নেতৃত্ব লৈছে। গতিকে এই গোটেইখিনি হৈ মই ছাৰক ইয়াৰ পৰাই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেদৰে ছাৰে আমাৰ এই অঞ্চলটোৰ তথা বিদ্যালয়খনৰ বহুখিনি সাংস্কৃতিক ক্ষেত্ৰত হওক বা সাহিত্যিক ক্ষেত্ৰতেই হওক আগবঢ়াই আনিছে আৰু ৰাইজৰ সহযোগ পালে আমি ছাৰক সহায় কৰিব পাৰিলে ছাৰে বহুখিনি আগুৱাই যাব বুলি আমি আশা কৰিলোঁ। লগতে আপোনালোককো অনুৰোধ জনাওঁ, এনেকুৱা যিকোনো অনুষ্ঠানত আমাৰ ছাৰক, আমাৰ ৰাইজক সহায় কৰি আপোনালোকৰ চেনেলটো যাতে আগুৱাই লৈ যাব পাৰে চেষ্টা কৰিম। মই ক'বলগীয়া। অনুগ্ৰহ কৰি বাইদেউ কিবা এটা কওক। নমস্কাৰ ৰাইজ, আপোনালোকে একেদৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকক ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমানখিনি সহযোগিতা কৰাৰ বাবে, আজি অনুষ্ঠানটো চলাই নিয়াৰ বাবে, লগতে আপোনালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।